हेलो फ्रेंड्स আপোনালোকে হয়তো বেটাৰী গাড়ী দেখা পাইছে নহয় তাতে বিছনা চাদৰ গামোচা আনি ফালে বেছি আছে কম দামতে 20 টকা 40 টকা 50 টকা মই ওচৰলৈ যাই ফালে মই আপোনালোকক দেখাবৰ চেষ্টা কৰিম আপোনালোকে চাই লওক আপোনালোকে যদি ইচ্ছা কৰে আপোনালোকে আহি ফালে ডিউৰ চকত আহি ফালে আপোনালোকে ল'ব পাৰিব মই ওচৰলৈ যাই ফালে দেখাই দি আছো আপোনালোকে চাই থাকক টংলাৰ পৰা আহিছো টংলাৰ পৰা আহিছে না কি বস্তু আছে আপোনাৰ বিছনা চাদৰ গামোচা আৰু এই দুটা আইটেম হয় নেকি কিমান মানৰ মাল আছে যেনেবা মালটো কিমান বুলি ক'লে মই কোৱাত অলপ মুস্কিল হ'ব মই ড্ৰাইভাৰেটো আছে আৰু তেওঁ গম পায় আৰু এতিয়া আপোনালোকে ঘূৰি থাকিব না ঘূৰি আছো ঠিকে আছে এটা ক'ত ঘূৰিলে আপোনালোকে আমি এনেকৈ টংলাৰ পৰা আহি এনেকৈ কলাইগাঁও হৈ সোমাই আহি এনেকৈ আহিছোঁ এতিয়া ক'ত যাব এতিয়া হৰিচিঙা হৈ এনেকৈ ওলাই যাম আকৌ টংলা ঠিক আছে বাৰু ঐ এক কালাৰৰ কি আছে হ'ব দে কি চাই আছা বাগলাৰে এই কিবা বিছনা চাদৰ চাই আছা না ঠিক আছে চাই লওক তেওঁলোকে আমাৰ ডিউৰ চকত কেৱল 10 মিনিটমান ৰৈছে 10 মিনিটত তেওঁলোকে কেইখনমান কাপোৰ বেচিলে মই জানিব বিচাৰিম তেখেতৰ 25-30 খানমান বিক্ৰী হৈছে না ঠিকে আছে আপোনালোকে শুনিলে 10 মিনিট কেৱল 10 মিনিটত 25-30 খানমান কাপোৰ বেচিলে আপোনালোকে যদি কোনোবা ইচ্ছা কৰে তেওঁলোকে আহি থাকিব ঘূৰি থাকিব ডিউৰ চকা হাংমা হৰচিংগা আপোনালোকে তেওঁলোকক লগ ধৰিব পাৰিব থেংক ইউ এখেতে হ'ল এই কাপোৰখনৰ মালিক কাপোৰৰ মালিক এখেতক আপোনালোকে যদি কৰবা দেখা পায় আপোনালোকে এখেতৰ পৰা কাপোৰটো ল'ব পাৰিব আৰু আমাৰ এইটো হ'ল গাড়ী ড্ৰাইভাৰ গাড়ী মালিক এখেতে যদি কৰবা লগ পায় আপোনালোকে কণ্টেক্ট কৰিব পাৰিব গৰমৰ দিনত ইয়াক ব্যৱহাৰ কৰক বিছনা চাদৰ আৰু ঠাণ্ডা দিনত গাত লৈ ওলক এই খাদী চাদৰ আহক সংগ্ৰহ কৰক এই উন্নত মানৰ দুখনকৈ খাদী চাদৰ